নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিক্ৰম বৰুৱাই স্বাগতম জনাইছোঁ আপোনালোকৰ বিক্ৰম বৰুৱা অফিচিয়েল চেনেলটোলৈ। আজি আমি গৈ আছোঁ বুঢ়াচুব্বা মন্দিৰ, আৰু সেই মন্দিৰত কি হয় কেনেকৈ হ'ল তাৰ বিষয়ে জনাৰ বাবে মোৰ ভিডিঅ'টো চাই থাকক শেষলৈ। আমি এতিয়া খোজকাঢ়ি আহি আছোঁ, আৰু এই পাহাৰটো পাৰ কৰি কিনে মন্দিৰটো পাম নে পাহাৰটোৰ ওপৰত আছে সেইটো গম নাপাওঁ, কিন্তু খোজকাঢ়ি এই পাহাৰটো পাৰ হ'ব লাগিব। ব'লক আমাৰ লগত। ক'লৈ যাওঁ এতিয়া? এফালে যাব লাগিব, এফালে যাওঁ। ইমান ওখ ওখ ঘৰত কেনেকৈ আছে বা, আৰু যাব লাগিব। ভিউ বা ভিউ এবাৰ পিছল খাই যাব লাগিলে ঘৰটো ওপৰত পৰিমগৈ। কাৰ ঘৰ এতিয়া বা বা ইমানখন মানুহখন কেনেকৈ যায় থাকেও। বগাব পৰা নাই। অঁ তাকেতো সেইটো এটা ওপৰলৈ বগাবলৈ আছে। এইখিনি গোটেই মন্দিৰখিনি বাবা ধাম মাৰ্গ, বিজয়পুৰ চক, দান্তকালী মন্দিৰ, গণেশ মন্দিৰ, পিণ্ডেশ্বৰ মন্দিৰ, পখৰি বা নিৰাজন মাৰ্গ দেই। আকৌ এবাৰ পাৰিলেগে অৱস্থা, কিন্তু মই ভাগৰা নাই। টিকটক নেটৱৰ্কে নাই। পাইছে নোৱাৰে খোজকাঢ়িব, আমি পাৰিম। দান ভিক্ষা চলিছে, দান ভিক্ষা চলিছে। এতিয়া আমি যাম সেই চাইডে, পাহাৰ ওপৰত ড্ৰেগন ফ্ৰুইটৰ খেতি কৰিছে। ৰাস্তাত আহিছো দেই, একো ব্ৰেক মাৰিলে ৰখাব নোৱাৰি, এবাৰ চলাব লাগে। অৱশেষত পালোহি মন্দিৰ, কিন্তু সোমোৱা নাই, সোমাম আৰু সোমাব লৈছোঁ। আপোনালোকক দেখুৱাওঁ বস্তু এটা, ইয়াৰ বাঁহ গাজবোৰৰ আগ নাথাকে, অভিশাপিত হেনো বাঁহৰ আগ নাথাকে। মই দেখুৱাম দেই আপোনালোকক। আৰম্ভ ইয়াৰ পৰা, এই বাঁহবোৰৰ আগ নাথাকে, চাওঁ বাঁহৰ আগ নাথাকে, মাজতে ভংগ, অভিশাপিত বুলি কৈছে, নাজানো। ফুল ফুলিছে ইয়াৰ পৰিৱেশী। চব মণিহাৰী দোকান, এইবোৰ চব মণিহাৰী দোকান। বাছুৰি
চশমা, ইয়াৰিংছ, এইবোৰ বাঁহৰ আগ নাথাকে দেই। অভিশাপিত বুলি কৈছে নাজানো কৃষ্ণ। মাস্ক লাগিবই। আজি কিবা ইয়াত পাতিছে, আমাৰ ভাগ্যক্ৰমে আজি চাবলৈ পাম। এয়া মন্দিৰ। নৃত্য কৰি আছে। এখানে পাহাড়। Betul. ক'ত ইয়াত বলি বিধান কাৰ্য সমাপন কৰে। ইয়াত চাকি জ্বলাই মহম্মতি দিয়ে। বাঁহবোৰত চাওকচোন কিবা কিবি লিখি থোৱা আছে। মনৰ কামনা। মা বহি আছে। মই আপোনালোকক ইয়াৰ হেৰিটো দেখুৱাই দিছোঁ ফাইনেলি গোটেই পৰিৱেশটো ইয়াৰ। আৰু আমি ইয়াৰ পৰা এতিয়া যাম। এইবোৰ আঙঠি দান্তাকালি মন্দিৰ পালোহি। এয়া চাবলৈ ৰাখিছে দান্তাকালি।
এয়া দন্তকালী মন্দিৰ। এয়া আমি ভিতৰত ফটো মাৰিব নোৱাৰোঁ যিহেতু, সেইকাৰণে ইয়াতে। এই দন্তকালী মন্দিৰো ৰহস্য আছে। যেতিয়া দক্ষ যজ্ঞ পতা হৈছিল আৰু সতী আহিছিল, দক্ষৰ জীয়ৰী সতীক যেতিয়া তাতে শিৱৰ তেখেতৰ সতীৰ স্বামী শিৱৰ বিষয়ে, মহাদেৱৰ বিষয়ে যেতিয়া দক্ষৰ যে বেয়া বেয়াকৈ কৈছিল, তেতিয়া কি হৈছিল, তেখেতে অগ্নিক নিজকে দাহ কৰিছিল আৰু তেতিয়াই শিৱই দুখতে সতীৰ মৃতদেহটো লৈ, নশ্বৰ দেহটো লৈ গোটেই ঘূৰি ফুৰিছিল আৰু তেতিয়া বিষ্ণুৱে সতীৰ সেই মৃতদেহটো ভংগ কৰিবৰ কাৰণে বা দাহ কৰিবৰ কাৰণে মৌ মাখিৰ সৃষ্টি কৰিছিল আৰু মাখি যেতিয়া পৰিছিল তাৰ লগে লগে ফুটি বিস্ফোৰিত হৈ সকলো ঠাইতে এটা এটা অংগ পৰিছিল। আমাৰ যেনেকৈ অসমত কামাখ্যা মন্দিৰ আছে আৰু ঠিক তেনেকৈ দৰে ইয়াতো নেপালত সতীৰ দাঁতটো পৰিছিল, যোন পাৰি দাঁত আছিল সেই পাৰি পৰিছিল আৰু সেয়েহে এই মন্দিৰটোৰ নাম ৰখা হৈছে দন্তকালী মন্দিৰ। এয়া চাৰ্কাছ ব্ৰিজ পাৰ হোৱা দিওঁ। ইন্দেশ্বৰ বাবা ধামলৈ আহিছো, চাওঁ আহকে। দান বক্স এইবোৰ ক'ত লগাই থৈ দিয়ে মন্দিৰটো? মেইন মন্দিৰ ভিতৰত ফুলনি হৈছে। কি অষ্টমুদ্ৰা ভগৱতী, এইফালে অষ্টমুদ্ৰা ভগৱতী, অষ্টভুজা ভগৱতী। ভিতৰৰ পৰিৱেশ, মই ভিতৰখন যিহেতু দেখাব নোৱাৰোঁ। এইয়া মন্দিৰটো। পৰোপকাৰ চিত্সতা বিভূতয়। বাবা গণেশ। ইয়াৰ পুখুৰী দেই, এয়া কেতিয়াও নুশুকোৱা পাহাৰৰ ওপৰত এটা পুখুৰী আছে। এয়া পুখুৰীটো হৈছে সেয়া চালক। এই পুখুৰীটো কেতিয়াও নুশুকায় আৰু পাহাৰৰ ওপৰত আছে এই পুখুৰীটো। ভালে চিত্ৰ অঁকা হৈছে বিষ্ণু আৰু লক্ষ্মী, এয়া হৈছে শ্ৰীকৃষ্ণ, সেয়া হৈছে মহাদেৱ বিষপান কৰা বিষপান কৰিছে মহাদেৱ। ইয়াত ডাঙৰ ডাঙৰ মাছ আছে এই পুখুৰীত। এতিয়া ঘৰলৈ উভতি আহিছো আৰু আজিৰ দিনটো এনেকৈ উপভোগ কৰিলোঁ। এতিয়া এই তলৰ হেলনীয়ে যেনেকৈ গৈছিলোঁ তেনেকৈ উভতি আহিছোঁ। মানে বগাই কষ্ট পাইছিলোঁ, এতিয়া নামি একদম ফাষ্টত ব্ৰেক মাৰিব পৰা নাই। আজিলৈ মোৰ ব্লগটো ইমানতে সামৰিলোঁ। যদি ব্লগটো ভাল পাইছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।